এইটো জেকেটটো বহুত ভাল লাগিছে ইয়াৰ প্ৰাইচ মোৰ পিছফালে চব কিমান মানুহ আছে নহয় এইটো মলটো বহুত ডাঙৰ হয় ইয়াত ব্লেজাৰ্ছবোৰ আছে এইটো স্কাৰ্টটো ইমান শাইনি হয় হেল্ল' গাইজ কি খবৰ আপোনালোকৰ গাইজ আজি মই আহিছোঁ কনষ্টাবলা আছে ফ্ৰেংকফুট চিটিত আৰু এইটো প্লেচটো ফ্ৰেংকফুট চিটি চেণ্টাৰত পৰে আৰু এইটো প্লেচটো জনা যায় পূৰা শ্বপিঙৰ কাৰণে মোৰ পিছফালে চব কিমান মানুহ আছে নহয় ইয়াত মানুহবোৰ চব শ্বপিং কৰিবলৈ আহে চ' ব'লক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চ' মই এতিয়া প্ৰাইমাৰ্ক যাওঁ ইয়াত শুনিছোঁ বস্তুবোৰ বহুত সস্তা হয় চ' ব'লক দামবোৰ চাই আহোঁ চ' এতিয়া প্ৰাইমাৰ্ক সোমাব লৈছোঁ এইটো চব কিমান ধুনীয়া চুৱেটাৰ এইটো প্ৰাইচটো হয় 14 ইউৰো ইয়াত অভাৰকোটছ 28 ইউৰোত দি আছে ইয়াত শ্ৰাৰ্টছবোৰ দি আছে 12 ইউৰোত চব বেলেগ বেলেগ চাইজত আছে আৰু বেলেগ কালাৰ্ছবোৰত আছে ইয়াত এইবোৰ ফাৰ জেকেটছবোৰ দি আছে এইটো হয় 25 ইউৰোত এইটো জেকেটটো বহুত ভাল লাগিছে ইয়াৰ প্ৰাইচটো চাওঁ ইয়াৰ প্ৰাইচটো হয় 32 ইউৰো ইয়াত ব্লেজাৰ্ছবোৰ আছে এইটো অৰেঞ্জ ব্লেজাৰ হয় 28 ইউৰো ব্লেজাৰ্ছৰ লগত তলত পেণ্টছবোৰো আছে ইয়াত এইবোৰ শ্বৰ্ট ব্লেজাৰ্ছবোৰ দিছে ইয়াৰ প্ৰাইচ হয় 25 ইউৰো আৰু এইটো লেডাৰ জেকেট ইয়াৰ প্ৰাইচ হয় 18 ইউৰো এইটো স্কাৰ্টটো ইমান শাইনি হয় এইটো স্কাৰ্টৰ কষ্ট হয় 16 ইউৰো আৰু ইয়াত চব বেলেগ কালাৰ্ছৰ শ্বাৰ্টছবোৰ আছে চবৰে প্ৰাইচবোৰ বেলেগ হয় যেনেকৈ এইটো ব্লেক শ্বাৰ্ট হয় এইটো হয় 11 ইউৰো এতিয়া মই H&Mত যাম এইটো ড্ৰেছযোৰ হয় 25.99 ইউৰো ইয়াত এইবোৰ হুডিজবোৰ দি আছে 19 ইউৰোত এইটো ব্লেক ড্ৰেছটো ইমান ধুনীয়া লাগিছে ইয়াৰ প্ৰাইচটো হয় 34.99 ইউৰো এইটো বহুত ধুনীয়া লাগিছে এইটো এতিয়া জোতা চাবলৈ ডিছমান গৈ আছোঁ এইটো পিংক শ্বুজটো ইমান ফেঞ্চি লাগিছে ইয়াত লেপাৰ্ড প্ৰিণ্টটো আছে ভাল লাগিছে এইটো বুটছৰ ডিজাইনটো আৰু ইয়াত হোৱাইট কালাৰ শ্বুজবোৰো আছে এইটো শ্বুজটো ভাল লাগিছে পিছে এইটোতো ইমান কষ্টলি হয় এতিয়া নিউয়ৰ্কৰ যাম এইটো ব্লেক জেকেটটো বহুত ধুনীয়া লাগিছে ইয়াৰ প্ৰাইচটো হয় 29.99 ইউৰো তো হোৱাইট জেকেটটো ছেইম প্ৰাইচে হ'ব এইটো চুই ইমান ছফ্ট লাগিছে জেব্ৰা প্ৰিণ্টটো বহুত ভাল লাগিছে এইটো জেকেটটো মোৰ নিচিনাই হয় মই যোনটো পিন্ধিছোঁ so cute এইটো ফ্লোৰৰ প্ৰিণ্টটো এইটো ড্ৰেছটো বহুত ধুনীয়া লাগিছে অৰেঞ্জ কালাৰ এইটো মলটো বহুত ডাঙৰ হয় সেইকাৰণে এইফালে মেপ দি থোৱা আছে চ' ইয়াতো চাব পাৰে নহ'লে ইয়াতো আছে আৰু তলত চব লিখা আছে লাইক যেনেকৈ ইয়াত
জাৰা H&M চব লিখা আছে এতিয়া কোনটো ফ্ল'ৰত আছে চব ইয়াত ডিটেইলছ দি থোৱা আছে চ' সেইকাৰণে আহিলে মানে যাতে মানুহবিলাক কনফিউজ হৈ নাযায় এতিয়া জাৰাত সোমাম ইয়াতো কালেকশ্যনছবোৰ চাম এতিয়া কেনেকুৱা হয় So guys, আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত ক'ব যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দেন ছাবস্ক্ৰাইব কৰিব See you in the next video. Bye bye.